নমস্কাৰ, মোৰ নাম বিকাশ নাই। মোৰ ইউটিউব চেনেলৰ নাম হৈছে বিকাশ ব্লগ। বহুত সময় বিৰতিৰ পিছত অসম পুলিচৰ এই নটিছখন আহি পৰিল। চ' আপোনালোকে যদি প্ৰেক্টিছ কৰা নাই তেনেহ'লে প্ৰেক্টিছ কৰিব আৰম্ভ কৰক। এই 15খন ডিষ্ট্ৰিক্ট 15 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব ইণ্টাৰভিউ। চ' 10 ফেব্ৰুৱাৰীত এডমিট দিব। চ' 10 ফেব্ৰুৱাৰীত এডমিট দিব যিহেতু আপোনালোকে মোৰ ডেছক্ৰিপশ্যনত এডমিট ডাউনলোড কৰা লিংকটো চাই ল'ব পাৰে আৰু তাতে গৈ আপোনালোকে এডমিটখন ডাউনলোড কৰিব পাৰিব 10 ফেব্ৰুৱাৰীৰ পৰা, যিহেতু এডমিট কাৰ্ড দিব অসম পুলিচৰ এই 15খন ডিষ্ট্ৰিক্টৰ ইণ্টাৰভিউৰ বাবে। চ' এই 15খন ডিষ্ট্ৰিক্টৰ ইণ্টাৰভিউৰ বাবে আপোনালোকে কিমান ধৰণৰ প্ৰস্তুতি চলাইছে সেইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব। চ' আপোনালোকে যিমান পাৰে ৰানিং কৰক আৰু এইবাৰ যাতে ফালি দিব, যাতে এবাৰ পাছ কৰিম আৰু 100% দিব নিজকে, আৰু এবাৰ যাতে কোনো পাছ নকৰাকৈ নাথাকে, সকলোৱে পাছ কৰক, যোগ্যতা অনুসৰি সকলোৱে পাছ কৰি যাওক। আৰু যিহেতু অসম পুলিচৰ বহুত সময় বিৰতিৰ পিছত কিমান ধৰণৰ কেলেংকাৰী গ'ল, এইবোৰ কিমান এটা হাহাকাৰ মাজত অসম পুলিচৰ এই নটিছখন আজি ওলাই পৰিছে। আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু অসম পুলিচৰ সকলো ভিডিঅ' মই এই মোৰ ইউটিউব চেনেলটো দিবলৈ চেষ্টা কৰিম আগৰ নিচিনা। আগৰ ভিডিঅ'বোৰ যাতে আপোনালোকে চাইছেনে নাজানো, কিন্তু আগৰ ভিডিঅ'বোৰ মই যিমান পাৰে দিবলৈ চেষ্টা কৰিছোঁ। লং জাম্প হওক, ৰানিং হওক, বয়জ গাৰ্লছ সকলো ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে এইবাৰো মোৰ ইউটিউব চেনেলটো ভিডিঅ'বোৰ পাব, আৰু আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। আগত যেনেকৈ মই ছাপোৰ্ট কৰিছিলোঁ এইবাৰ মই আপোনালোকৰ ওচৰলৈ ছাপোৰ্ট কৰিম। যিমান পাৰে মই ভিডিঅ'বোৰ দিবলৈ চেষ্টা কৰিম, আৰু এইবাৰ যিমান পাৰে প্ৰস্তুতি কৰক আৰু আৰম্ভ কৰক ৰানিং আৰু লং জাম্পৰ। চ' ময়ো ষ্টাৰ্ট কৰিম, যিহেতু ময়ো আছাম পুলিচৰ ইণ্টাৰভিউ যোৱাবাৰ দিছিলোঁ। চ' এইবাৰো মই ইণ্টাৰভিউৰ বাবে প্ৰস্তুতি চলাম। চ' এতিয়ালৈ চলোৱা নাই। চ' আপোনালোকে যদি চলোৱা নাই প্ৰস্তুতি তেনেহ'লে চলোৱা, 100% দিয়ক নিজকে, আৰু এইবাৰ পাছ কৰিম বুলি আপোনালোকে প্ৰেক্টিছ কৰক। আৰু অসম পুলিচৰ ইণ্টাৰভিউ এবাৰ ভাল হয়, সকলো বেষ্টবিলাক মোৰ ফালৰ পৰা, আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। আৰু সকলো অসম পুলিচৰ ৰানিং আৰু লং জাম্পৰ ভিডিঅ' মোৰ ইউটিউব চেনেলটো পাব। ধন্যবাদ।